কথাতেই কয় নহয়, নানা ঠাই ফুৰে যি নানা কথা শিকে সি। পিছে আমাৰ পৰিয়ালৰ দৰে আৰু কোনে কোনে বন্ধ পালেই ফুৰা চান্সটো নেৰে বাৰু জনাবলৈ নাপাহৰিব দেই। প্ৰতি বছৰৰ দৰে এইবাৰো আমি ওলালো মনবোৰ সজীৱ কৰিবলৈ বুলি। মই ভাবোঁ ফুৰি আহিলে মনটোত কাম কৰাৰ বেলেগ এটা উদ্যমিতা জাগি উঠে। সেইবাবে মই জনী এনেকুৱা ট্ৰিপৰ বাবে সদায় বাট চাই থাকোঁ। প্ৰথমতে আমি গ'লো শিৱসাগৰৰ নাজিৰাত থকা অগ্নিনাভ বাবাৰ মন্দিৰলৈ বুলি। ইমানকৈ শুনি আছিলোঁ যিহেতুকে ভাবিলোঁ মন্দিৰভাগ চাই আহোঁ। মন্দিৰভাগ খোলে পুৱা 10 মান বজাত, কিন্তু আমি গৈ পাইছিলোঁ পুৱা 8 বজাত। ভগৱানৰ লীলা বুলিয়ে ক'ব লাগিব, আমি ৰ'ব লগা নহ'ল। বতৰ অলপ বেয়া আছিল যিহেতুকে গাড়ীৰ পৰা নমাৰ লগে লগে আহিল দবা পিটা বৰষুণ জাক, আৰু বাহিৰত ইমান মানুহ, গতিকে গেটখন সোনকালে খুলি দিলে। আৰু আমিও সোনকালে শৰাই চাকি দি অগ্নিনাভ মন্দিৰৰ পৰা বিদায় ল'লোঁ। আচলতে এদিনতে আমি সকলো চোৱাৰ প্লেন বনাইছিলোঁ, সেইবাবে সকলোতে অকণমান সময়ৰ বাবেহে আমি ৰৈছিলোঁ। এইবাৰ আমি চাবলৈ গ'লোঁ শিৱদৌল। ৰাতিয়ে অহা যিহেতুকে আমাৰ ভোকো লাগিছিল, সেইবাবে শিৱদৌল চোৱাৰ আগতে ভাবিলোঁ চাহকণকে খাই লওঁ। শিৱদৌল আগতে আহিছোঁ যদিও আকৌ এবাৰ সোমাই সেৱা কৰি আহিলোঁ। ইয়াত যে পাৰ চৰাইবোৰ ইমান আছে, দেখিয়ে মনটো ভাল লাগি যায়। শিৱদৌল চাই আহি আমি আমাৰ ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিলোঁ। আমাৰ আজি ৰাতিপুৱা সাজত আছিল কোমল চাউল, গুটি আলুৰ ভাজি আৰু দাদাই বনোৱা ঔটেঙা জেলি। খাই বৈ আজৰি হৈ এইবাৰ আমি গ'লোঁ যোৰহাটৰ ঢেকীয়াখোৱা গাঁৱত থকা ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি। ভাদ মাহত এই ঢেকীয়াখোৱা বৰনামঘৰ মৰ্ত্য বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে। তাৰ পাছতে আমি গ'লোঁ যোৰহাটতে থকা মইনাপৰীয়া নামঘৰলৈ বুলি। ক'ৰবাত ফুৰিব গ'লে সেই ঠাইৰ বিষয়ে মই অলপ চাই যাওঁ। এই মইনাপৰীয়া নামটোৰ উৎপত্তি আমাৰ লখিমপুৰৰ নাৰায়ণপুৰৰ জেগাখিনিৰ লগতো জড়িত। জানিয়ে ভাল লাগি যায় নাৰায়ণপুৰৰ ছোৱালী হিচাপে। ভিডিঅ' কৰি থাকোঁতে বাবাদাই আহি ক'লেহি যে তই মোক ভিডিঅ'ত কোনোদিনে নুঠাও। মই বোলো আহা তুমিও ভিডিঅ'ত উঠি ল'বা। আৰু মনু দাদাকতো আপোনালোকে মোৰ আগৰ মিনি ব্লগসমূহত দেখিছেই। আমাৰ এই যাত্ৰাৰ শেষৰ স্থান আঠখেলীয়া নামঘৰ পাওঁতে 4টামানেই বাজিল। ভোকো লাগিছিল, আহি পাই প্ৰথমে চাহ খাই ল'লোঁ। আঠখেলীয়াত ৰান্ধি বাঢ়ি খোৱাৰ বৰ ধুনীয়া সুবিধা আছে। ইয়াত আহি পাই দাদাহঁত লাগিয়ে গ'ল ৰন্ধা বঢ়া কৰাত। আচলতে আমাৰ দাদাহঁতে খুব ধুনীয়া ৰান্ধে, সেইবাবে মাহঁতে পাচলি কুটি দি দাদাহঁতক তাতেই এৰি আহিল বনাবলৈ দি। গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচাগাঁৱত অৱস্থিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম। আৰু এই নামঘৰটো 1681 চনত আহোম ৰজা গদাপাণিয়ে নিৰ্মাণ কৰিছিল বুলি জনা যায়। আপোনালোকক কৈছোৱেই নহয়, ক'ৰবাত গ'লে সেই ঠাইৰ বিষয়ে গুগলত চাই যোৱাটো মোৰ অভ্যাসেই। আঠখেলীয়া নামঘৰৰ পৰিৱেশটো মোৰ ইমানেই ভাল লাগিল যে লগত মই দুটামান ভিডিঅ' বনায়েই ল'লোঁ। জখলাবন্ধাৰ এখন ৰেষ্টুৰেণ্টৰ সন্মুখৰ পৰিৱেশটো মোৰ খুব ভাল লাগিল, সেইবাবে ভাবিলোঁ ভিডিঅ'তে উঠাই লওঁ। আৰু তাতে পালোঁ তেতেলী চামুচ। কোনে কোনে সৰুতে খাইছিলে বাৰু কমেণ্ট কৰি জনাবচোন। ৰাস্তাৰ ষ্ট্ৰীট লাইটৰ পোহৰত 12-1টামান বজাত এনেদৰে সকলোৱে বহি খিচিৰি খোৱাৰ মজাই বেলেগ। আৰু অৱশেষত খাই বৈ লৈ 3টামান বজাত ঘৰ পালোহি। আৰু ভিডিঅ'টো শেষলৈকে চাই থকা প্ৰতিজনকে বহুত ধন্যবাদ জনাইছোঁ। আজিলৈ বাই বাই।